আহকচোন আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে এজন খেতিয়কে কেনেকৈ বছৰত 3 লাখ টকাতকৈ অধিক উপাৰ্জন কৰি মাহে গড় হিচাপত 25,000 টকাকৈ উপাৰ্জন কৰি আৰ্থিকভাৱে তেওঁ স্বাৱলম্বী হ'ব পাৰে। গতিকে এই 25,000 টকাকৈ গড়ে উপাৰ্জন কৰিব লগা হ'লে কৃষকজনে তেওঁৰ এটা সুপৰিকল্পিত পৰিকল্পনাৰ প্ৰয়োজন আৰু লগতে তেওঁ জানিব লাগিব যে কোনডৰা মাটিত কেনেকৈ খেতি কৰিব বা কি খেতি কৰিব, কোনটো মাহত কৰিব, এই বিষয়ে তেওঁৰ জনা অত্যন্তই প্ৰয়োজন। পোনপ্ৰথমে তেওঁ খেতিয়কজনে মাটি বাছনিৰ ক্ষেত্ৰত তেওঁ আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে মাটিখিনি কেনেকৈ বাছনি কৰিব। তেওঁ দ মাটি বাছনি কৰিব নোৱাৰে, তেওঁ ওখ মাটি বাছনি কৰিব লাগিব। ওখ বালিচহীয়া মাটি আৰু পানী জমা হৈ নথকা মাটি তেওঁ বাছনি কৰিব লাগিব। আৰু কিবা কাৰণত যদি তেওঁৰ খেতিয়কজনৰ ওখ মাটি নাই, তেতিয়াহ'লে তেওঁ দ মাটি তেওঁ পুতি লৈ তেওঁ শাক পাচলিৰ কাৰণে উপযোগী কৰি ল'ব পাৰে। আৰু এই বিষয়ে কেনেকৈ দ মাটি ওখ মাটি ওখ কৰি লৈ পুতি লৈ তেওঁ শস্যৰ কাৰণে শাক পাচলিৰ কাৰণে উপযোগী কৰি ল'ব পাৰে, এই বিষয়ে মই পিছত অন্য ভিডিঅ' তাৰ জৰিয়তে আপোনালোকক জনাবৰ কাৰণে চেষ্টা এটা কৰিম। কিন্তু আজি আপোনালোকৰ মাজত মই এই বিষয়ে যিটো ক'ব গৈ আছোঁ যে খেতিয়কজনে ওখ মাটি লগতে তেওঁ পানী জমা হৈ নথকা মাটি আৰু বালিচহীয়া মাটি প্ৰয়োজন তেওঁৰ আছে। আৰু 2 নম্বৰতে হৈছে যে তেওঁ কোনটো খেতি শস্যৰ ব্যৱস্থা একচুৱেলি শস্যক্ৰম, কোনটো খেতি কোন মাহত কোনটো জাত তেওঁ নিৰ্বাচন কৰিব আৰু কেনেকৈ কৰিব, আৰু প্ৰতি মাহ 3 মাহৰ মূৰে মূৰে বা 4 মাহৰ মূৰে মূৰে কেনেকৈ 2 বা 3টা বছৰটোত কৰি কিনে এবিঘা মাটিতে তেওঁ 25,000 টকা উপাৰ্জন কৰিব, সেই বিষয়টোৰ জনাটো অত্যন্ত প্ৰয়োজন। গতিকে আমি যদি ইয়াৰ ক্ষেত্ৰত এটা উদাহৰণ হিচাপে এটা শস্যক্ৰম লওঁ, সেই শস্যক্ৰমটো যদি আমি জুন মাহৰ পৰা হিচাপ কৰি লওঁ, তেতিয়াহ'লে জুন মাহত তেওঁ আগতীয়া ফুলকবি তেওঁ লগাব পাৰে। আগতীয়া ফুলকবি যদি তেওঁ লগাই জুন মাহত যদি গুটি সিঁচি কঠীয়া পাৰি লয় বা নাৰ্চাৰী এখন বনাই লয়, তেতিয়াহ'লে তেওঁ এমাহৰ পিছত অৰ্থাৎ জুলাই মাহত সেই কঠীয়াখিনি সেই পুলিখিনি তেওঁ কি কৰিব পাৰিব, আপোনাৰ মূল খেতিলৈ লৈ যাব পাৰিব। আৰু জুলাই মাহৰ পিছত অৰ্থাৎ 60 দিনৰ পিছত বা 60 বা 70 দিনৰ পিছত এই আগতীয়া ফুলকবি তেওঁ বজাৰত বিক্ৰী কৰিব পাৰিব ছেপ্টেম্বৰ বা অক্টোবৰ মাহত, যিখিনি সময়ত আমাৰ ফুলকবিৰ দাম প্ৰায় 35 টকাৰ পৰা 40 টকাতকৈ প্ৰায় 50 টকালৈও মানে কি দামটো চলি থাকে। গতিকে তেওঁ অধিক উপাৰ্জন কৰিব পাৰিব। আৰু দ্বিতীয়তে সেই ফুলকবিখিনি শেষ হোৱাৰ পিছতে তেওঁ কি কৰিব পাৰিব, ছেপ্টেম্বৰৰ শেষৰ পিনে বা অক্টোবৰৰ আৰম্ভণিতে সেই শস্যডৰা উঠাৰ পিছত তেওঁ অন্য শাক পাচলি যেনে আপোনাৰ আলু খেতিও যদি কৰে, আৰু তেতিয়াহ'লে তেওঁ আলু খেতিৰ উন্নত জাতৰ অৰ্থাৎ কুফ্ৰিৰ উন্নত জাতৰ যদি আলু খেতি কৰে, তেতিয়াহ'লে তেওঁ অধিক উপাৰ্জন কৰিব পাৰিব। আৰু সেইখিনি খেতি আপোনাৰ নৱেম্বৰ শেষৰ পিনে বা ডিচেম্বৰ মাহত তেওঁ সেইখিনি বজাৰত বিক্ৰী কৰিব পাৰিব। আৰু ডিচেম্বৰ মাহৰ শেষৰ পিনে যেতিয়া বিক্ৰী কৰিব, তেওঁ সেই মুহূৰ্ততে তেওঁ পৰিকল্পনা কৰিব লাগিব যে ডিচেম্বৰ মাহতে তেওঁ অন্য এটা খেতিৰ কাৰণে যিটো জানুৱাৰী মাহত সেই খেতিটো লগাব, গতিকে সেই ডিচেম্বৰ মাহতে তেওঁ আপোনাৰ অন্য খেতিৰ কাৰণে আগবাঢ়িব লাগিব। গতিকে ডিচেম্বৰ মাহত অন্য খেতিৰ কাৰণে আগবাঢ়িব লাগিলে আমাৰ অসমত আটাইতকৈ জনপ্ৰিয় নাম এটা হৈছে যে স্কোৱাছ নাম, যিটো চাও বুলি আমি জানো। গতিকে চাও খেতিটো তেওঁ জানুৱাৰী মাহৰ পৰা তেওঁ লগাব পাৰে। আৰু জানুৱাৰী মাহত লগালে তেওঁ কি কৰিব পাৰিব, আপোনাৰ জুন মাহত এই খেতিটো উঠি যাব। আকৌ পিছত আপোনাৰ সেই হিচাপে জুনত আকৌ এটা শস্য বৰ্তন ধুনীয়াকৈ তেওঁ চলাব পাৰিব। গতিকে মই এই ভিডিঅ'টোৰ শেষৰ পিনে আপোনালোকৰ এটা পৰিকল্পনা দিবৰ মানে কি আপোনাৰ পৰিসংখ্যা দিবৰ কাৰণে চেষ্টা এটা কৰিম যে কোনটো খেতিত কিমান টকা উপাৰ্জন কৰি তেওঁ বছৰত 3 লাখ টকাতকৈ অধিক উপাৰ্জন কৰিব পাৰিব আৰু গড়ে মাহত 25,000 টকাকৈ উপাৰ্জন কৰিব পাৰিব। আহকচোন আমি এজন কৃষকৰ পৰাই আমি শুনি লওঁ কথাখিনি, তেওঁ কেনেকৈ বছৰত 3 লাখ টকাতকৈ অধিক উপাৰ্জন কৰি আছে আৰু মাহে গড় হিচাপত 25,000 টকাকৈ তেওঁ উপাৰ্জন কৰি তেওঁ আৰ্থিকভাৱে স্বাৱলম্বী হ'বৰ কাৰণে নিজে চেষ্টা কৰিছে। তোমাৰ নামটো কোৱাচোন? মোৰ নাম হামিদুল ইছলাম। তুমি এই যে স্কোৱাছ খেতি কৰিছা, হয় ছাৰ। এতিয়া সেই স্কোৱাছখিনি কেতিয়া লগাইছিলা? এতিয়া এই স্কোৱাছখিনি মই লগাইছিলোঁ আপোনাৰ এই জানুৱাৰীত লগাইছোঁ ছাৰ। জানুৱাৰীত লগাইছিলা? হয় ছাৰ। তো এই স্কোৱাছ খেতি তোমাৰ লগাওঁতে তোমাৰ এটা স্কোৱাছৰ পুলিৰ পৰা আনটো স্কোৱাছৰ পুলিৰ মাজত দূৰত্ব কিমান ৰাখিছিলা? দূৰত্ব ছাৰ 8 মিটাৰ ছাৰ। 8 মিটাৰকৈ ৰাখিছিলা? হয় ছাৰ। এতিয়া এই স্কোৱাছ খেতি যে তুমি কৰিছা, ইয়াৰে তোমাৰ যিখিনি পুলি আনে, পুলিবোৰ তুমি ক'ৰ পৰা লৈছিলা? পুলি মাৰ্কেটৰ পৰা পুলি লৈছিলোঁ। পুলি লৈ বেলেগ ঠাইত পুলিটো স্কোৱাছটো থৈ দিছিলোঁ। থৈ দিয়াৰ পিছত তাতে গজালি ওলাইছিল। পিছতে আমি আনি খেতিত লগাইছোঁ। তো গজালি ওলোৱাৰ পিছত যেতিয়া তোমাৰ স্কোৱাছটো তুমি বজাৰত যেতিয়া পাইছা, বজাৰৰ পৰা তোমাৰ যিটো আমাৰ খোৱা স্কোৱাছটো নহয় জানো,
হয় ছাৰ সেই খোৱা স্কোৱাছটোৰে তুমি মানে কি গজালি মেলাৰ পিছত আনি ঘৰত ৰাখি থৈছা নাই নাই গজালি ঘৰতে থৈ দিয়াৰ পিছত গজালি হৈছে ঘৰত থৈ দিয়াৰ পিছত গজালি হৈছে হয় আৰু এই গজালি ওলোৱাৰ পিছত তুমি ইয়াতে গাঁত খান্দি লগাই দিছা গাঁত খান্দি গোবৰ দি লগাইছোঁ তো এই গাঁতটো যেতিয়া খান্দিছা গাঁতটোৰ কিমান দ কৰিছা আৰু কিমান বহল কৰিছা আমি ইমানখিনি গাঁত দিছোঁ মানে তোমাৰ 1 ফুট মান 1 ফুট দিলে হ'ল 1 ফুট গাঁত দি তাৰপিছত গোবৰ দিছোঁ আগতে গোবৰ দি পূৰা মিক্স কৰিছোঁ মিক্স কৰি পিছত আমি এইটো লগাই দিছোঁ তাতে পুলিটো লগাই দিছা লগাই দিছোঁ লগাই দিয়ে এসপ্তাহ পিছত পানী দি দিছোঁ এসপ্তাহ পিছত পানী দিছা পানী দিছোঁ এতিয়া এইটো হৈ গছ হৈ তো এই যে গছখিনি তুমি লগাইছা তোমাৰ এই ইয়াত কিমান বিঘা আছে আমাৰ ইয়াত 4 কঠা মাটি আছে 4 কঠা মাটি আছে তো এনে সাধাৰণতে এবিঘা মাটিৰ কাৰণে তোমাৰ কিমান পুলি লাগে 1 বিঘা মাটিৰ কাৰণে আপোনাৰ 1 কুইণ্টেল 20 কেজিমান পুলি লাগিব মানে কেজি হিচাপে তুমি মানে কি স্কোৱাছখিনি আনিলা 1 কুইণ্টেল 20 কেজিমান লাগে 1 বিঘাৰ কাৰণে তো তোমাৰ এই যে তুমি কৰিছা এই স্কোৱাছখিনিত তুমি কিমান পাবা এনে কিমান যদি দাম থাকে তেনেহ'লে মই এই স্কোৱাছ 2 লাখ মান 2 লাখ টকা পাম 2 লাখ টকা তুমি পাবা যোন বজাৰ 10 টকা 12 টকা থাকে এই তোমাৰ এই যে স্কোৱাছ তোমাৰ এডাল গছত কিমান কেজিমানকৈ পোৱা যায় এটা গছতে আপোনাৰ স্কোৱাছ আহে 40-50 কেজি আহে তো 40 বা 50 কেজি আহে তো 40-50 কেজি হ'লে এবিঘা মাটিত তোমাৰ কিমান মান পুলি থাকে প্ৰায় 1500 আমাৰ 1 বিঘা মাটিত পুলি হৈ যায় আপোনাৰ যায় 150 পুলি হয় 150 পুলি হয় তো সেই হিচাপে তুমি মানে কি প্ৰায় 2 লাখ মানে কি 1.5 লাখ বা 2 লাখ টকা তুমি পাম বুলি ভাবিছা আৰু এই যে স্কোৱাছখিনি লগাইছা তোমাৰ মানে কি কিমান কোন মাহলৈ থাকিব এইটো আপোনাৰ এই মাহত থাকিব মাৰ্চ এপ্ৰিল মে মাহত আপোনাৰ লাষ্টত শেষ হৈ যাব মে মাহত লাষ্টত শেষ হৈ যাব তোমাৰ মানে কি তুমি এই যিখিনি স্কোৱাছ তুমি বজাৰৰ পৰা কিনি আনিছিলা কি তুমি ডিচেম্বৰ মাহতে কিনি আনিছা ডিচেম্বৰ মাহত কিনি আনিছোঁ আনি ঘৰত 15 দিন থৈ দিছিলোঁ 15 দিন থৈ দিছা থৈ দিয়াৰ পিছত যিটো গজালি হৈছে তেতিয়া আমি লগাইছোঁ ঠিক আছে আৰু এই যে গজালি হোৱাৰ পিছত তুমি ধুনীয়াকৈ পুলিখিনি লগাই দিছা তো ইয়াৰ আগতে এই দৰা মাটিত কি খেতি কৰিছিলা এইখানে মানে আগতে আছিল আলু খেতি আছিল আলু খেতি কৰিছিলা আলুৰ আগত তোমাৰ কি আছিল আলুৰ আগত কবি আছিল ছাৰ কবি আছিল গতিকে এডৰা মাটিত এতিয়া স্কোৱাছৰ পিছত তুমি এই মাটিত আকৌ তুমি কবি খেতি কৰিবা জুন মাহত হয় ছাৰ এইটোত আকৌ আমি কবি লগাম আকৌ কবি লগাবা ঠিক আছে ধন্যবাদ মানে কি তুমি যদি মানে কি অৰ্থাৎ এডৰা মাটিতে তুমি কবি খেতি কৰি এই মাটিত কিমান পইচা পাইছিলা কবি খেতি কৰি এইখিনি মাটি আমি 1,20,000 টকা বিক্ৰী কৰিছিলোঁ ছাৰ 1,20,000 টকা হয় ছাৰ তাৰপিছতে আলুত কিমান পাইছা আলুত পাইছিলোঁ 16,000 টকা পাইছিলোঁ ছাৰ আলুত 16,000 টকা গতিকে 1,20,000 টকা প্লাছ 16,000 টকা প্ৰায় 1,36,000 টকা আৰু লগতে স্কোৱাছত তুমি 2 লাখ টকা পাম বুলি ভাবিছা এতিয়া বজাৰে কিমান কয় আৰু ছাৰ ঠিক আছে তোমাৰ যোৱাবাৰ কৰিছিলোঁ ছাৰ যোৱাবাৰ মই 40 টকা কি পাইছিলোঁ ছাৰ কেজি পাইছিলোঁ ঠিক আছে তুমি তাৰমানে কি এই দৰা মাটিত তুমি 3 লাখ টকাৰ ওচৰা-ওচৰি পাম বুলি ভাবিছা এটা বছৰত গতিকে 4 কঠা মাটিতে তুমি এবছৰত 3 লাখ টকা তুমি ইনকাম কৰিব পাৰা মানে হয় ছাৰ তো ঠিক আছে ধন্যবাদ আৰু এই তোমাৰ এই যে স্কোৱাছটো কৰা তোমাৰ খৰচ কি হয় এইটো খৰচ আপোনাৰ এই খালি গোবৰ আৰু পানী দিব লাগে গোবৰ আৰু পানী গোবৰ আৰু পানী দিব লাগে সাৰ কমকৈ দিলে হয় সাৰ কমকৈ দিলে হয় হয় ছাৰ ঠিক আছে তোমাক ধন্যবাদ যথেষ্ট আৰু তোমাৰ লগতে যাতে অন্য কৃষকো তোমাৰ মানে কি এই খেতিটো দেখি অকণমান অনুপ্ৰাণিত হয় ঠিক আছে